নমস্কাৰ জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম লং জাম্পৰ বেষ্ট কেইটামান টেকনিক। আগতে মই দেখাইছিলোঁ লং জাম্পৰ কেইটামান এক্সাৰচাইজ, লং জাম্পত কেনেকুৱা ধৰণে আপোনালোকে লং জাম্প ইম্প্ৰুভ কৰিব লাগে তাৰ বিষয়ে দেখাইছিলোঁ। যদি সেইকেইটা ভিডিঅ' চাব বিচাৰে মোৰ চেনেলত গৈ চাব পাৰে। আজি মই আপোনালোকক দেখাম লং জাম্পৰ বেষ্ট টেকনিক। চাওক, যিহেতু আজিকালি যিকোনো বস্তুত আপোনালোকে হাৰ্ড ৱৰ্কতকৈ স্মাৰ্ট ৱৰ্ক বেছিকৈ কৰিব লাগে, সেইকাৰণে আপোনালোকে লং জাম্পতো আপোনালোকে টেকনিক ইউজ কৰিব লাগে। যদি টেকনিক আপোনালোকে ভালদৰে ফ'ল' কৰিব পাৰে বা টেকনিকটো আপোনালোকে ভালদৰে ইউজ কৰিব পাৰে, তেন্তে মোৰ বিশ্বাস আপোনালোকৰ লং জাম্প বহু কম দিনৰ ভিতৰত আপোনালোকৰ ইম্প্ৰুভ হ'ব। কিন্তু আপোনালোকে যদি যিকোনো এক্সাৰচাইজ আপোনালোকে যদি টেকনিক ইউজ কৰি আপোনালোকে এক্সাৰচাইজটো কৰে বা যিকোনো এটা কাম কৰে টেকনিক ইউজ কৰি কৰে, তেন্তে আপোনালোকে বহু কম দিনৰ ভিতৰত আপোনালোকে যিটো কৰে সেইটো আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। তো তেন্তে আজি লং জাম্পৰ কাৰণে টেকনিক কেইটা মই দেখাওঁ। তেন্তে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে কি কৰিব, লং জাম্পৰ কাৰণে এক্সাৰচাইজ কৰোঁতে আপোনালোকে কি কৰিব, ফাৰ্ষ্ট আপোনালোকে বহুকেইটা ভুল কৰে আপোনালোকে দেখা পাওঁ। আপোনালোকে যিহেতু ৰানিং টেকআপটো কৰে, আপোনালোকে লং জাম্প কৰোঁতে প্ৰথম তিনিটা বস্তু মনত ৰাখিব: ৰানিং, টেকআপ বোৰ্ড আৰু লেণ্ডিং। মই আগতেও কৈছোঁ এইকেইটা বস্তু আপোনালোকে ভালকৈ মনত ৰাখিব। আপোনালোকে যেতিয়া ৰানিং কৰি আহে, ৰানিংটো যদি আপোনালোকৰ স্পীড নহয় তেতিয়াহ'লে আপোনালোকৰ লং জাম্পটো উৰিব নোৱাৰে। মই আগতেও কৈছোঁ। চ' তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, বহুতে কি কৰে আপোনালোকে 40 মিটাৰ 50 মিটাৰ লৈ লয়, দূৰত্বটো লৈ লয় ৰানিং টেকআপটো। আপোনালোকে কি কৰিব 40 মিটাৰ 50 মিটাৰ ৰানিং টেকআপটো নলয়, আপোনালোকে হায়েষ্ট ল'লে 30 মিটাৰকৈ ল'ব। 25ৰ পৰা 30 মিটাৰ ইমানটো আপোনালোকে ডিষ্টেঞ্চত আপোনালোকে ৰানিং টেকআপটো ল'ব। লৈ পেলাই নেক্সট আপোনালোকে দৌৰি আহিব। দৌৰি আহি পেলাই কি কৰে, বহুতে ইয়াত ভৰি খেলি মেলি লাগে। ভৰি খেলি মেলি লগাৰ আপোনালোকৰ কাৰণ আছে। আপোনালোকে যিহেতু ৰানিং টেকআপটো যেতিয়া জোখে, আপোনালোকে এনেকুৱা ধৰণে জোখে। আপোনালোকে এনেকুৱা ধৰণে নুজুখি আপোনালোকে চিম্পলি এনেকুৱা ধৰণে জুখি যাব। আপোনালোকে এনেকুৱা ধৰণে জুখি যাব। জুখি গ'লে তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ এক খোজত যেতিয়া আপোনালোকে দৌৰি যাব, আপুনি নৰ্মেলি যেতিয়া খোজকাঢ়ি যাব, এক খোজত আপোনাৰ ৰানিং কৰিলে এক খোজত দুখোজ হ'ব। আপোনালোকে এইটো ক'লোঁ। নেক্সট দৌৰি আহি আপোনালোকে মাৰিলে, এইটোৰ পিছত আপোনালোকে নেক্সট আপোনালোকে কি কৰে, আপোনালোকে ইয়াত আহি আপোনালোকে কনফিউজ হৈ যায়, মই সোঁ ভৰিটোৰে লেণ্ডিংটো কৰিম নে বাওঁ ভৰিটোৰে লেণ্ডিংটো কৰিম। আপোনালোকে এইটো বহুত খেলি মেলি হয়, বহুতৰ এইটো প্ৰব্লেম হৈ আছে। আপোনালোকে নিজেই গম নাপায় আপোনালোকৰ পাৱাৰ কোনটো ভৰিত পাৱাৰ আছে। আপোনালোকে যদি পাৱাৰটো চেক কৰিব নোৱাৰে, আপোনালোকে পাৱাৰটো আপোনাৰ নিজৰ ভৰিৰ পাৱাৰটো আপুনি কেনেকুৱা ধৰণে আপোনালোকে চেক কৰিব, মই আপোনালোকে দেখাই দিওঁ। আপোনালোকে প্ৰথম এনেকুৱা ধৰণে চেক কৰিব। আপুনি নিজৰ দুটা ভৰিৰ পাৱাৰটো চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথম এটা ভৰি ল'লে, এনেকুৱাকৈ দাঙি ল'লে, এনেকুৱা ধৰণে খোজকাঢ়ি গৈ এনেকুৱা ধৰণে যাবলৈ চেষ্টা কৰিলে। আপুনি যদি এইটো যাব পাৰিলে, নেক্সটটো আপুনি মাৰি চাব। এনেকৈ মাৰি চাব। যদি আপুনি যোনটো ভৰিৰে ডিপটো ল'ব পাৰে, ইয়াত আহি ৰখিব পাৰে, সেইটো ভৰিত জানিব যে আপোনাৰ পাৱাৰটো আছে। যিহেতু মই বাওঁ ভৰিৰে মাৰি দেখালোঁ, মই আকৌ দেখাই আছোঁ। মাৰি চাব পাৰিছোঁ মোৰ মানে বাওঁ ভৰিত পাৱাৰ আছে। মই বাওঁ ভৰিটোৰে টেকআপ ল'ব পাৰিছোঁ। আপুনি নৰ্মেল এইটো জুখিব পাৰে। নৰ্মেল আপুনি ৰখি আছে, এনেকুৱা ধৰণে নৰ্মেল ৰখি আছে। এনেকুৱা কোনোবাই যদি আপোনাক যদি প্ৰথমতে ঠেলা মাৰি দিয়ে, আপোনাৰ কোনটো ভৰি যাব, যোনটো ভৰিত পাৱাৰ আছে সেইটো ভৰি যাব। যিহেতু মোৰ বাওঁ ভৰিটোৰ পাৱাৰ আছে, মই ক'লোৱেই, সেইকাৰণে মোৰ বাওঁ ভৰিটো আগত গৈছে। তাৰ কাৰণে মই জানো এতিয়া মোৰ বাওঁ ভৰিত পাৱাৰ আছে। সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকে যদি গম নাপায় কোনটো ভৰিত পাৱাৰ আছে, আপোনাৰ যদি ইয়াত খেলি মেলি হৈ আছে ভৰি কোনটো ভৰিৰে মাৰিম, তেতিয়াহ'লে আপোনালোকে এইটো চেক কৰি ল'ব পাৰে। নেক্সট আপোনালোকৰ হ'ল, আপোনালোকে নেক্সট কি কৰিব, আপোনালোকে ৰানিং টেকআপটো, ইয়াত আপোনালোকৰ বহুতত দেখা পোৱা ফাউল হয়। ফাউল হোৱাৰ একমাত্ৰ কাৰণটোৱে মই আগতে কৈছোঁ। আপোনালোকে জুখিব, এনেকুৱা ধৰণে জুখি লৈ যাব, নৰ্মেল জুখি লৈ যাব। জুখি লৈ পেলাই গৈ আপোনালোকে ধৰি লওক ইয়াত মোৰ 30 খোজ হৈছে। আপোনালোক মই চিম্পল দেখাই আছোঁ। ইয়াত মোৰ 30 খোজ হৈছে, ইয়াত মই চিন দি ল'লোঁ। ইয়াত এনেকুৱা ধৰণে চিন এটা দি ল'লোঁ। মই ইয়াৰ পৰা এনেকুৱা ধৰণে ৰানিং কৰি গ'লোঁ। ৰানিং কৰি গৈ ইয়াত মোৰ মিলি যাব। তেতিয়াহ'লে ইয়াত মিলি যাব। যদি মোৰ ইয়াত আপোনালোকৰ যদি এনেকুৱা অলপ ফাউল হৈ আছে, আপোনালোকে জুখি ল'ব কিমানটো ফাউল হৈছে। আৰু এই ফাউলটো আপোনালোকে ইয়াৰ পৰা এনেকুৱা ধৰণে জুখি গৈ আপুনি তাত এনেকুৱা ধৰণে অলপ পিছুৱাই লৈ ইয়াৰ পৰা আপোনালোকে আকৌ ৰানিং কৰিব বিচাৰিব। আপোনালোকে আৰু এটা ভুল কৰে কি, আপুনি বহুতে সুধি থাকে যে আপোনালোকে ইয়াৰ পৰা যেতিয়া আপোনালোকে জুখি পেলাই যাব, আপোনালোকে সোঁ ভৰিত মই ক'লোৱেই মোৰ বাওঁ ভৰিত পাৱাৰ আছে, সেইকাৰণে ইয়াৰ পৰা আপোনালোকে সোঁ ভৰিৰে জুখি যাব। তেতিয়াহ'লে তাৰ পৰা আপুনি বাওঁ ভৰিৰে আকৌ তাৰ পৰা আপুনি য'ত 25 মিটাৰ 30 মিটাৰ যি লৈ পেলাই আপোনালোকে তাত আকৌ বাওঁ ভৰিৰে আপোনালোকে ষ্টাৰ্ট কৰিব। যিহেতু মোৰ ক'লোৱেই মোৰ বাওঁ ভৰিটোত পাৱাৰ আছে, ইয়াত সোঁ ভৰিৰে জুখি গৈছোঁ, তাৰ পৰা বাওঁ ভৰিৰে মই ষ্টাৰ্ট কৰিছোঁ। বাওঁ ভৰিৰে ষ্টাৰ্ট কৰিলে ইয়াত কি হ'ব, মোৰ বাওঁ ভৰিৰে আকৌ মিলি যাব ইয়াত তেনেকুৱা ধৰণে। সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণে এইটোও কৰিব পাৰে। এইটো চাই ল'ব পাৰে। আপোনাৰ যদি ফাউল হৈ আছে তেতিয়াহ'লে ফাউলৰ আপোনালোকৰ এই ফাউলটো নহয়। নেক্সট আপোনালোকে কি কৰে, ফাউলটো মই দেখুৱালোঁ। নেক্সট আপোনালোকে কি কৰিব, লেণ্ডিং।
লেণ্ডিঙৰ কাৰণে বহুকেইটা এক্সাৰচাইজ মোৰ চেনেলত দিয়া আছে কেনেকুৱা ধৰণে লেণ্ডিং কৰিব। আপোনালোকে যদি লেণ্ডিঙৰ কাৰণে চাব বিচাৰে তেন্তে মোৰ চেনেলত গৈ সেই ভিডিঅ'টো চাব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইটোও চাব পাৰে। তো নেক্সট আপোনালোকে কি কৰে, আপোনালোকে লং জাম্প কৰোঁতে আপোনালোকক মই ক'লোঁ এই আপোনালোকে লেণ্ডিংটো কেনেকুৱা ধৰণে কৰিব। আপোনালোকে বহুতৰ কি হয়, এইটো খেলি মেলি হয়, এনেকুৱা ধৰণে আহি পেলাই ইয়াত যেতিয়া খেলি মেলি হয় তেতিয়া ইয়াৰ পৰা গৈ এনেকৈ মাৰি দিয়ে। এইটো কেতিয়াও এইটো ভুল নকৰিব। আপোনালোকে যি খেলি মেলি হয়, যি নহয় আপোনালোকে মাৰি দিবলৈ চেষ্টা কৰিব। এদিন, দুদিন, 3 দিন, এবাৰ, দুবাৰ, 3 বাৰ। আপোনাৰ 4 নম্বৰ বাৰত আপোনালোকৰ মোৰ বিশ্বাস আপোনালোকে 4 নম্বৰ বাৰ আপোনালোকে ফাউল নোহোৱাকৈ আপোনালোকে ভাল মাৰিব পাৰিব। আপোনালোকে বহুতে কি কৰে, যেতিয়া এবাৰ দুবাৰকৈ এনেকুৱাকৈ খেলি মেলি হোৱাৰ লগে লগে এনেকৈ নামাৰি চিধা দৌৰি গুচি যায় বা এনেকুৱাকৈ খোজ দিয়া গুচি যায়, তেন্তে তেখেতৰ খেলি মেলি হয় আৰু এই খেলি মেলি তেখেতৰ কেতিয়াও শুদ্ধ নহয়। মই কৈছোঁ আপোনালোকক যিমান পাৰে আপোনালোকে জোৰ পৰাই মানে আপোনালোকে লাগিলে ফাউল হওক, আপোনালোকৰ কথা নাই, ইয়াত প্ৰেক্টিছ হয় আপোনালোকৰ যিহেতু, ইয়াৰ পৰাই আহিছে, ইয়াৰ পৰাই মাৰি দিয়ক আপুনি এবাৰ, দুবাৰ, 3 বাৰ। আপোনালোকৰ শুদ্ধমতে আপোনালোকে 4 বাৰ মূৰত আপোনালোকে মাৰিব পাৰিব। নেক্সট এইটো গ'ল আপোনালোকে লং জাম্প কৰোঁতে আপোনালোকৰ নেক্সটটো হ'ল কি, আপোনালোকে উৰিবলৈ বিচাৰিব। আপোনালোকে যিমান পাৰে ইয়াত আহি যিমান উৰিবলৈ ডিপটো ল'ব, ইমান আপোনালোকে দূৰলৈ যাব পাৰিব। আপোনালোকে কেনেকুৱা ধৰণৰ কথা যে আপোনালোকে কিবা এটা বস্তু চিম্পুল এনেকুৱাকৈ দলি মাৰিলে, ইয়াৰ পৰা গৈ এনেকুৱাকৈ ওপৰেদি দলি মাৰিলে কিমানটো যায়, আৰু যদি তলেদি দলি মাৰে আপুনি কিমানটো যায়, এইটো আপোনালোকে নিজে অনুভৱ কৰি চাব, তেন্তে আপোনালোকে গম পাব। আপোনালোকে সেইকাৰণে ইয়াত আহি যিমান উৰিব বিচাৰিব ইমান আপোনালোকে দূৰত পৰিব, আৰু যিমান তলেদি যাব ইমান ওচৰত পৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে ইয়াৰ পৰা ডুব দি আপোনালোকে উঠিব বিচাৰিব, উৰিব চেষ্টা কৰিব। আৰু বহুতে কি কৰে, ইয়াত আহি খোজটো খেলি মেলি কৰে, ইয়াত আহি এনেকুৱা ধৰণে বহুতে লেং ডাঙৰ কৰি দিয়ে, দৌৰি আহে ঠিকেই 10 মিটাৰ আহি পেলাই যেতিয়া 10 মিটাৰ পায় তেতিয়া আপোনালোকে লেংটো ডাঙৰ কৰি দিয়ে, খোজটো ডাঙৰ হৈ যায়। যেতিয়া লেংটো আৰু খোজটো ডাঙৰ হৈ যায় তেতিয়াহ'লে কি হয়, আপোনালোকৰ খেলি মেলি এটা হৈ যায় আৰু আপোনালোকে মাৰিব নোৱাৰে, গুচি যায়। আপোনালোকে তাৰ কাৰণে কি কৰিব, আপোনালোকে 100 মিটাৰ বেছিকৈ এক্সাৰচাইজ কৰিব, আৰু 100 মিটাৰ যিমান স্পীড হ'ব আপোনালোকৰ লং জাম্পটো সিমান বাঢ়ি যাব। এনেকুৱা ধৰণৰ চুটি খোজ লৈ যিমানটো উঠিব পাৰিব, এনেকুৱা ধৰণৰ ডাঙৰ খোজ লৈ আপুনি নিজেই ভাবক কেনেকৈ ইয়াৰ পৰা উঠিব। ইয়াৰ পৰাতো এনেকুৱা ধৰণৰ উঠিব নোৱাৰিব। আপোনালোকে ইমানটো যেতিয়া চুটি খোজ ল'ব আপুনি ইয়াত ডিপটো পাব আৰু উঠিব পাৰিব। চ' এইকেইটা এক্সাৰচাইজ আপোনালোকে, এইখিনি টেকনিক আপোনালোকে ফ'ল' কৰক। মোৰ বিশ্বাস বহু কম দিনৰ ভিতৰত আপোনালোকৰ লং জাম্প ইম্প্ৰুভ হ'ব। আৰু যদি এইকেইটা এক্সাৰচাইজ কৰি আপোনালোকৰ লং জাম্প ইম্প্ৰুভ নহয়, তেতিয়াহ'লে মোক কমেণ্ট বক্সত আহি কমেণ্ট কৰি জনাব যে আপোনালোকৰ ইম্প্ৰুভ হৈছে নে নাই। চ' ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।